নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মজুমদাৰ কিচেন হেয়াৰত স্বাগতম। তো আজি মই লৈ আহিছোঁ ভেজ ম'মৰ ৰেচিপি। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব। যদি ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব। আহক আৰম্ভ কৰোঁ। প্ৰথমতে মই ময়দা লৈছোঁ। ময়দাত অলপমান নিমখ দি লৈছোঁ। নিমখটো হাতেৰে ধুনীয়াকৈ মিক্স কৰি পিনে তাতে অলপকৈ পানী দি আছোঁ। মই আধা কাপ পানী লৈছিলোঁ। আধা কাপৰ পানীৰ ভিতৰত মোক গোটেইখিনি ইয়াতে ব্যৱহাৰ হৈছে। আপোনালোকে পানীখিনি একেবাৰে ঢালি নিদিব। তেতিয়াহ'লে যদি পানীৰ পৰিমাণটো বেছি হয় তেতিয়াহ'লে ময়দাটো আমি ৰুটি বনাওঁতে যেনেকুৱা কৰোঁ সেনেকুৱা নহ'ব, পূৰা গেলগেলীয়া টাইপৰ হৈ যাব। মই দেখা পাইছোঁ ময়দাখিনি ধুনীয়াকৈ মাৰি লৈছোঁ। মাৰি লোৱাৰ পিছত সেইটো 20 মিনিটৰ কাৰণে ময়দাটোৰ গাৰ ওপৰত অলপমান তেল দি পিনে 20 মিনিটৰ কাৰণে ঢাকি থৈছোঁ। আৰু ফ্ৰিজত থ'ব নালাগে, নৰ্মেল টেম্পাৰেচাৰত থ'ব। তো দেখা পাইছোঁ মই ধুনীয়াকৈ তেল সানি পিনে চাৰিওফালে তেল সানি পিনে সৰু বাতি এটাৰে ঢাকি থ'ম। ইফালে মই ম'মৰ ভিতৰত যোনটো ভেজিটেবলখিনি যাব সেইখিনি মই ৰেডি কৰি ল'ম। মই ইয়াতে বন্ধাকবি লৈছোঁ। বন্ধাকবি গ্ৰেটাৰৰ সৈতে ধুনীয়াকৈ ৰুকি লৈছোঁ। তো দেখা পাইছে একদম মিহিকৈ গ্ৰেট কৰা। এতিয়া মই পৰিমাণ অনুযায়ী নিমখ ইয়াতে মিক্স কৰি দিম। মিক্স কৰি পিনে ধুনীয়াকৈ সানি ল'ম। সানাৰ পিছত যোনখিনি পানী আছে সেইখিনি পানী ওলাই যাব। তেতিয়াহ'লে আমাৰ বন্ধাকবিটো ফ্ৰাই কৰোঁতে অলপমান ইজি হ'ব। তো দেখা পাইছে মই ধুনীয়াকৈ সানি ল'ম। আপোনালোকে এনেকৈ সানি ল'ব পাৰে। আৰু বন্ধাকবিৰ বাহিৰে যদি বেলেগ ভেজিটেবল আছে তেতিয়াহ'লে দিব পাৰে। মোৰ যিহেতুকে নাই সেইকাৰণে মই অকল বন্ধাকবি দিছিলোঁ। তাৰপিছত মই আৰু এফালে এটা কেৰাহীত 1 চামুচ তেল দিছোঁ। তেল বেছি নিদিব, তেতিয়াহ'লে বেছি চিপচিপীয়া টাইপৰ হৈ যাব। 1 চামুচ তেল দি তেলটো ভালদৰে গৰম কৰি লৈছোঁ। গৰম কৰি পিনে চাইছে ধুনীয়াকৈ চাৰিওফালে এনেকৈ কেৰাহীত মিহলাই দিছোঁ। তাৰপিছত যোনটো বন্ধাকবি মই নিমখেৰে সানি থৈছিলোঁ সেই বন্ধাকবিটো ধুনীয়াকৈ মই এতিয়া কেৰাহীত দি দিম। কেৰাহীত দি গেছৰ ফ্লেমটো অলপমান মিডিয়ামত ৰাখি ধুনীয়াকৈ ভাজি ল'ম। একো দিব নালাগে, যিহেতুকে মই নিমখ আগতে দি থৈছিলোঁ সেইকাৰণে এতিয়া আৰু নিমখ দিব নালাগে। মই হালধি দিয়া নাই। যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে হালধি দিব পাৰে। হালধি দিলে ম'মটো হালধীয়া টাইপৰ হৈ যাব, সেইকাৰণে মই দিয়া নাই। আমি যেনেকুৱা ৰেষ্টুৰেণ্টত খাওঁ সেনেকুৱা কৰিয়ে মই দিছোঁ, হালধি দিয়া নাই। ধুনীয়াকৈ এনেকুৱা কৰি ওলট পালটকৈ ধুনীয়াকৈ ভাজি ল'ব। ভাজি লোৱাৰ পিছত দেখা পাইছে পানীখিনি ধুনীয়াকৈ টানি লৈছে। তাৰপিছত মই জালুক যোনটো আছে, জালুক শুকান কেৰাহীত ভাজি ধুনীয়াকৈ বটি লৈছিলোঁ। আপোনালোকে যদি কিনা পেকেটটো দিব বিচাৰে তেতিয়াহ'লে কিনাও দিব পাৰে। মই ইয়াতে 1 চামুচ দি পিনে ধুনীয়াকৈ ভাজি লৈছোঁ। জালুকটো মই সেইকাৰণে দিছোঁ অলপ জ্বলা হ'বৰ কাৰণে, মই যিহেতুকে ইয়াতে জলকীয়া দিয়া নাই। তাৰপিছত যোনটো পিঁয়াজ সৰুকৈ ৰুকি থৈছিলোঁ সেইটো দি পিনে গেছটো মই নমাই দিম। তাৰপিছত মই পিঁয়াজখিনি ধুনীয়াকৈ মিহলাই নিম। আপোনালোকে যদি ইচ্ছা কৰে পিঁয়াজটো ভাজি তাৰপিছত আকৌ এনেকুৱা কেঁচা পিঁয়াজো দিব পাৰে। মই এনেকৈ খাওঁ। তাৰপিছত মোৰ ইয়াতে 20 মিনিট হৈ গৈছে চাইছে। ময়দাখিনি ধুনীয়াকৈ মিলি গৈছে আৰু একদম কোমল হৈ গৈছে। আৰু আগতে যেতিয়া ময়দাখিনি সানিব তেতিয়া মনত ৰাখিব বেছি ঢিলা নকৰিব, অলপমান টান টাইপৰ ৰাখিব। তেতিয়াহ'লে 20 মিনিট পিছত ধুনীয়াকৈ কোমল হৈ যাব। এইখিনি ময়দা মোৰ একদম ম'মৰ কাৰণে পূৰা পাৰফেক্ট আছে। তাৰপিছত মই ময়দাখিনি আৰু 5 মিনিটৰ কাৰণে ধুনীয়াকৈ মই সানি ল'ম। তো আপোনালোকে দেখা পাইছে সানি পিনে এনেকুৱা দীঘল কৰি ধুনীয়াকৈ সৰু পাৰ্টত মই কাটি ল'ম। আপোনালোকে এনেকুৱা কৰি কৰিব পাৰে, নহ'লে বা ডাঙৰ এটা ৰুটি নিচিনাকৈ বনাই সৰু কিবা এনেকুৱা গোল থাকিলে কাটাৰ থাকিলে আপোনালোকে সৰুকৈ কাটিব পাৰে বা এনেকৈও কৰিব পাৰে। মোৰ এনেকৈ কৰিলে বেছি ইজি লাগে, সেইটো কাৰণে মই এনেকুৱাকৈ সৰুকৈ কাটি পিনে তাৰপিছত কৰোঁ। দেখা পাইছে মই এটা ছুৰীৰ সহায়েৰে ধুনীয়াকৈ কাটি আছোঁ। আপোনালোকেও এনেকৈ কাটি ল'ব। তাৰপিছত মই যোনবোৰ সৰুকৈ কাটি থৈছোঁ সেইবোৰ ধুনীয়াকৈ হাতেৰে সৈতে সৰুকৈ আমি যেনেকুৱা কৰি ৰুটি বনাওঁ সেনেকুৱা গোল কৰি ল'ম। তাৰপিছত ওপৰৰ পাৰ্টটো যাতে বনাওঁতে শুকান হৈ নাযায় সেইটো কাৰণে মই অলপমান ৰিফাইন তেল
গোল্লাকেইটাৰ ওপৰত ধুনীয়াকৈ সানি লৈছোঁ। তেতিয়াহ'লে বতাহ লাগি পিনে এইবোৰ ড্ৰাই হৈ নাযায় আৰু বেলিবৰ কাৰণে কষ্টও নহয়। দেখা পাইছে মই ধুনীয়াকৈ গোটেইকেইটা গাত ধুনীয়াকৈ তেলখিনি এনেকৈ সানি ল'ম। সানি লোৱাৰ পিছত মই মোৰ কিটচেন স্লেবতে এনেকুৱা কৰি আৰু এবাৰ হাতেৰে গোল কৰি ধুনীয়াকৈ বেলি ল'ম। আৰু আপোনালোকে আমি ৰুটি যেনেকুৱা খাওঁ সেনেকুৱাই বেলিব, কিন্তু আমি ৰুটিটো যিমান অলপমান মোটা ৰাখোঁ আপোনালোকে অলপমান পাতলা কৰিব, তেতিয়াহ'লে ধুনীয়া মানে খাব ভাল লাগিব। নহ'লে বেছি মোটা হ'লে অলপমান ৰুটিৰ নিচিনা টান টান লাগিব। তো দেখা পাইছে মই যোনটো চাইজত বনাব খোজোঁ সেইটো চাইজত মই এনেকুৱা কৰি বেলি লৈছোঁ। তাৰপিছত মই যোনটো ম'মৰ ভিতৰত দিয়া ধুনীয়াকৈ দি দিম। আপোনালোকে অলপমান বেছি পৰিমাণে দিব, যিহেতুকে আপোনালোকে ঘৰত বনাই আছে, বেছিকৈ দিলে বেছি ভাল লাগে। মই মোৰ হিচাপমতে দি তো মই ম'মৰ এটা শ্বেপ দি আছোঁ। এনেকুৱা দি পিনে আগফালৰ ছাইডটো পিছফালে ধুনীয়াকৈ এনেকৈ আনি মুখটো ধুনীয়াকৈ এনেকুৱা চেপি কিনে মুখটো বন্ধ কৰি দিম। তাৰপিছত ইটো চুকৰ পৰা মাজত টানি আনি সিটো চুকৰ পৰা মাজত টানি আনি এনেকুৱা কৰি মই এটা ৰাউণ্ড শ্বেপ দি লৈছোঁ। আপোনালোকে যেনেকুৱা সুবিধা পায় সেনেকুৱা টাইপৰ শ্বেপ দিব পাৰে। মোৰ এইটো বেছি ইজি লাগিছে, সেইটো কাৰণে মই এইটো দিছোঁ। আৰু এটা মই শ্বেপ আপোনালোকক বনাই দেখাম। একেই মই আগৰ নিচিনা ছেমকৈ ৰুটিটো এনেকুৱা কৰি বেলি লৈছোঁ। এনেকুৱা পাতল কৰি বেলি লৈছোঁ। মই এইবাৰ বেলেগ শ্বেপ দিম, যোনটো আমি সাধাৰণতে ম'ম' খাব গ'লে পাওঁ। আগৰ শ্বেপটো আমি বেছি কমন নাথাকে, কিন্তু এই শ্বেপটো কমন হয়। তো মই আগৰ নিচিনাকৈ ধুনীয়াকৈ পুৰটো ইয়াতে মই ধুনীয়াকৈ দি ল'ম। মই অলপমান বেছিকৈ দিছোঁ, যিহেতুকে মই ঘৰত বনাইছোঁ সেইটো কাৰণে। তাৰপিছত চাওক মই যোনটো কমন এইটো পিছফালৰ পৰা এনেকৈ আগফালে আনি এনেকৈ ক্ৰছ টাইপৰ দুইফালৰ পৰা এনেকৈ টানি আনি পিনে ধুনীয়াকৈ এইটো এটা মই ম'মৰ শ্বেপ দিছোঁ। আপোনালোকৰ যোনটো সুবিধা হয়, যোনটো আপোনালোকে বেছি ইজি বুলি ভাবে সেইটো দিব। দুটাও ইজি, আপোনালোকৰ যোনটো ভাল লাগে সেনেকুৱা দিব। তো এতিয়া মই গোটেইখিনি ম'ম' এনেকুৱা কৰি এটা এটাকৈ বেলেগ বেলেগ শ্বেপত মই দি লৈছোঁ। তাৰপিছত যিহেতুকে মোৰ ষ্টিমাৰ নাই, সেইটো কাৰণে মই এনেকুৱা এটা বাচন লৈ লৈছোঁ, যোনটো দি ম'ম'বোৰ ষ্টিম হ'ব পাৰে। তাতে মই অলপমান ৰিফাইন তেল সানি লৈছোঁ। অৱশ্যে আপোনালোকে তেল সানি ল'ব, নহ'লে বা ম'ম'টো বাচনত লাগি যাব, পিছত ম'ম'টো ভাঙি যাব। এনেকুৱা কৰি পিনে তেল লৈ মই ধুনীয়াকৈ গোটেই বাচনটোৰ চাৰিওফালে এনেকুৱা কৰি দি লৈছোঁ। গোটেই বাচনটোতে লগাব। তাৰপিছত মই তলত এটা ওখ টাইপৰ বাচনত পানী দি গৰম পানীটো উতলাই লৈছোঁ। উতলোৱা যেতিয়া হৈ যাব, যেতিয়া ধোঁৱা ওলাব, তাৰপিছত মই তাৰ ওপৰত বাচনটো এনেকৈ বহাই এটা এটাকৈ ম'ম' সাৱধানেৰে দি ল'ম। মই ইয়াতে বেলেগ বেলেগ শ্বেপৰ দিছোঁ, আপোনালোকে যেনেকুৱা ভাল পায়, যেনেকুৱা ধুনীয়া লাগে সেনেকুৱা টাইপৰ দিব। তাৰপিছত মই অলপমান হাতত তেল লৈ পিনে এই ম'ম'কেইটাৰ ওপৰতো মই অলপমান লগাই দিছোঁ। লগোৱাৰ পিছত মই ইয়াতে 20 মিনিটৰ কাৰণে ষ্টিমত বহাই লৈছোঁ। আৰু ইফালে ষ্টিম হওঁতে মই ইয়াতে ম'ম'ৰ লগত যোনটো খাব পাৰি চাটনি অলপমান বনাই লৈছোঁ। মই বিলাহী লৈছোঁ আৰু 2টা শুকান জলকীয়া লৈছোঁ। বিলাহীটো পিছফালে এনেকুৱা কৰি ক্ৰছ চিন এটা দি ল'ব, তেতিয়াহে বাকলিটো উঠাব ভাল হ'ব। দেখা পাইছে বাকলিটো কি ধুনীয়াকৈ উঠি গ'ল। আৰু অলপমান সাৱধানে কৰিব, গৰম আছে। যিহেতুকে মোৰ ম'ম'টো 20 মিনিট ষ্টিম কৰিব দিছোঁ, ইয়াতে বেছি টাইম নালাগে, 10 মিনিটৰ পিছত চাটনিটো হৈ যাব। তো মই তাৰপিছত মিক্সাৰ গ্ৰাইণ্ডাৰত বিলাহী দিছোঁ আৰু 2টা শুকান জলকীয়া দিছোঁ। একেলগে মই বইল কৰি লৈছোঁ। তাৰপিছত আপোনালোকে সোৱাদ অনুযায়ী নিমখ দিব। নিমখ দিয়াৰ পিছত মিক্সাৰ গ্ৰাইণ্ডাৰটোত পেষ্ট কৰি ল'ব। তাৰপিছত মই অলপমান আধা চামুচ তেল দিছোঁ। তেল দিয়াৰ পিছত চাওক মই কি ধুনীয়াকৈ ভাজি লৈছোঁ। অলপমান ভাজিব, যেতিয়ালৈকে কেঁচা গোন্ধ এটা গুচি নাযায়। আপোনালোকে এই চাটনিটো বনাই খাব, বহুত ভাল লাগে। আপোনালোকে চিঙাৰা বা বেলেগ বেলেগ বস্তুৰ লগতো খাব পাৰে। তাৰপিছত যোনটো মই গুড়ি কৰি থৈছিলোঁ, সেই জালুকৰ গুড়িটো মই ইয়াতে দি দিছোঁ। তো চাটনিটো মোৰ ইয়াতে ৰেডি হৈ গৈছে। ইফালে মোৰ ম'ম'টো ৰেডি হৈ গৈছে। ম'ম'টো চাওক কি ধুনীয়াকৈ ফুলি গৈছে।
আপোনালোকে এনেকুৱা গৰম গৰম ম'মৰ সৈতে একদম পুৰা জ্বলা চাটনি আপোনালোকে খাব। অৱশ্যে বনাই খাব ঘৰত। বনাই খোৱাৰ পিছত মোক জনাব কেনেকুৱা হৈছে। ভিডিঅ'টো দেখাৰ বাবে অশেষ ধন্যবাদ। যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে তেতিয়াহ'লে অৱশ্যে মোৰ ভিডিঅ'টোক লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।